and not that huge till now, but it is increasing somehow. Sir, mic to দিব ইফালে আপুনি সুধি লওক, then let him ask the question. He has the mic, so yeah. Sir, you spoke about interstate coordination. Is there any comprehensive strategy against trafficking? Now at the Home Ministry level and at the level of Union Home Minister, he shared a meeting routinely where all the states DGP are there, which we call ANCOD. So he is presiding regular meeting of ANCOD, which actually a forum for all the agencies who are fighting against drugs. When I met Amit Shahji recently, he told me that I'll soon come to Northeast and I'll have a meeting of state DGP and chief minister level also to establish better coordination. And he is doing this activity regularly. Today also he has only advised us that go and destroy all the drugs which is in your possession, so that people can at last see our commitment. So war against drugs is a coordinated effort, and it is being looked after and guided by Union Home Minister. So as I told you, the interstate coordination is much better than when we started this war. It is now much better. We get lot of cooperation so far as backward linkage, Manipur and Mizoram, forward linkage from Bengal, Punjab, Delhi. So we are now getting lot of cooperation in both backward and forward linkages. Sir, প্ৰথম কথা মুখ্যমন্ত্ৰী হৈ প্ৰথম আপুনি নলবাৰীলৈ দ্বিতীয়বাৰৰ কাৰণে আহিছে, তাৰ কাৰণে ধন্যবাদ আৰু আপোনাক স্বাগতম জনাইছোঁ। কিন্তু এই যিটো অত্যন্ত গুৰুত্বপূৰ্ণ কথাটো হ'ল গাঞ্জাই হওক বা ড্ৰাগছেই হওক, আমি ধৰা নিউজবিলাক কৰি থাকোঁ, গ্ৰাছৰুট লেভেলত পেডলাৰবিলাকক ধৰা হয়, তাৰ পিছত ওপৰতলৈ নাযায়, কোনে আনি দিয়ে সেইটো নাযায়, তাতে সীমাবদ্ধ থাকে, কিছু কিছু সামগ্ৰী পায় তাতে সীমাবদ্ধ থাকে। এইটো কিয় থাকে, তাৰ ওপৰখিনি কিয় নাযায়? এক মিনিট, আপুনি নিশ্চয় অৱগত, মাত্ৰ কেইদিনমান আগত আমাৰ মাজবাটত 10 কুইণ্টলৰ ওপৰত গাঞ্জা ধৰিছে একেলগে এখন ট্ৰাকত। তাৰপিছতো কিন্তু আমি সৰু সৰুখিনি ধৰোঁ, কিন্তু যোগাযোগ তাৰ ওপৰৰ যি চেইন, সেই চেইনলৈ নাযাওঁ। ক'ৰবাত কিবা মানে প্ৰচেছত গণ্ডগোল আছে নেকি? দ্বিতীয়তে একেলগে সুধি লওঁ মই ছাৰ, দ্বিতীয়তে মদৰ ক্ষেত্ৰত কিন্তু যথেষ্ট মানে ঢিলা কৰি দিয়া যেন দেখা যায়। ৱাইন শ্বপটো বেলেগ কথা, কিন্তু ৰাস্তাই ঘাটে অজস্ৰ ৱাইন শ্বপ, ৰাস্তাই ঘাটে অজস্ৰ মানুহৰ মদৰ আড্ডা, এই সম্পৰ্কত কিন্তু অপাৰেশ্যনবিলাক কম দেখা যায়। গতিকে এই সম্পৰ্কত কি ব্যৱস্থা গ্ৰহণ কৰিব? চাওক, আমি যি ধৰণে ভাবোঁ যে এখন ট্ৰাক ধৰিলে, ড্ৰাগছৰ ব্যৱসায়ীজনক ধৰিলে, আমি তেওঁক ইণ্টাৰোগেশ্যন কৰিলোঁ, তেওঁ আমাক এটা মণিপুৰৰ ফোন নম্বৰ দিলে, মণিপুৰ এজনৰ নাম দিলে। আপুনি মণিপুৰত গৈ দেখিলে মানুহজন নাই। এই ব্যৱসায়টো এটা এনেকুৱা মডিউলত চলে যে মই জয়ন্ত মল্ল বৰুৱাৰ পৰা বস্তু কিনিছোঁ, কিন্তু জয়ন্ত মল্ল বৰুৱা বুলি কথা পাতিছোঁ, কিন্তু তেওঁ একচুৱেলি জয়ন্ত মল্ল বৰুৱা নহয়। হয়তো 10 বছৰ ধৰি মানুহজনৰ লগত কথা পাতি আছোঁ, কিন্তু তেওঁৰ আচল নামটো মই কেতিয়াও নাজানো। অসমৰ সীমালৈকে মালিকটো আমি উলিয়াব পাৰোঁ, অসমৰ বাহিৰত যোৱাৰ লগে লগে ইয়াক ধৰা অত্যন্ত টান হৈ পৰে, আৰু সেইখন ৰাজ্যৰ আৰক্ষীৰো সমৰ্থনৰ প্ৰয়োজন হৈ পৰে। সেইকাৰণে ইমান দেৰি যিটো মই বেকৱাৰ্ড